কালি, আজি আৰু কাইলৈ এইখিনিৰ মাজতেই মানুহৰ গোটেই জীৱন অতিবাহিত হয়। আৰু মানুহে কি কৰে? মানুহে ভাবি থাকে অতীতৰ বিষয়ে, ভৱিষ্যতৰ বিষয়ে। কালি আপুনি ভাবি আছিল আজিৰ বিষয়ে, আজি আপুনি ভাবি আছে ভৱিষ্যতৰ বিষয়ে। এনেতে কি হ'ল? কালি আপুনি ব্যৰ্থ কৰিলে আজিৰ কথা ভাবি, আজি আপুনি ব্যৰ্থ কৰিছে ভৱিষ্যতৰ কল্পনা কৰি, কাইলৈও আকৌ একেখিনিকে কৰি থাকিব। কিমান আৰু এনেদৰে সময় ব্যৰ্থ কৰি থাকিব? আপোনালোকে চিন্তা পৰিহাৰ কৰি কৰ্ম কৰক। কৰ্মৰ ফলতেই আপোনালোকৰ অতীতটো যিমানেই বিশৃংখলতাৰে ভৰা নাছিল কিয়, কিন্তু বৰ্তমানটো শৃংখলাবদ্ধভাৱে পাৰ হৈ যাব। আৰু ভৱিষ্যতে আপোনালোকে যিমানেই বাধাৰ সন্মুখীন নহওক কিয়, আপোনালোকে আপোনালোকৰ লক্ষ্যত উপনীত হ'বই হ'ব। সেয়েহে কৰ্ম কৰক, সৎ কৰ্ম, আৰু মোৰ লগত প্ৰেমেৰে কওক, ৰাধে ৰাধে।